Welcome to my channel Hator Jyoti. কম সময়তে টেস্টি এণ্ড হেলদি মৌচুমী জুচ বনোৱা হয়। তাৰ বাবে মই 3টা মৌচুমী লৈছোঁ। মৌচুমীৰ বাকলিবোৰ এৰুৱাই ল'লোঁ। এটা মিক্সি বল ল'ম, তাতে মৌচুমীখিনি ঢালি দিম। মৌচুমী এনেও মিঠা থাকে, হ'লেও মই এচামুচ চেনি দিছোঁ। আপোনালোকে হানিও ব্যৱহাৰ কৰিব পাৰে। গোটেইখিনি ব্লেন্ড কৰি লওঁ। ব্লেন্ড কৰা হৈ গ'ল। এতিয়া এখন চেকনিৰে গোটেইখিনি মই চেকি লওঁ। হৈ গ'ল মোৰ মৌচুমী জুচ। এতিয়া এটা গ্লাছ ল'ম, ৰসখিনি তাতে ঢালি দিম আৰু কেইটামান ঠাণ্ডা হোৱাৰ কাৰণে আইচ কিউব দি দিম। আপোনালোকে এবাৰ ঘৰত বনাই চাব হেলদি এণ্ড টেষ্টি মৌচুমী জুচ। মোৰ ৰেচিপিবোৰ আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।